নমস্কাৰ বন্ধু বান্ধৱীসকল মই জোনালী আজি পুনৰবাৰ এটি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ প্ৰায় এমাহ অন্তত আজি আচলতে এটা ভিডিঅ' আৰম্ভ কৰিছোঁ আৰু এমাহ অন্তত যদিও ভিডিঅ'টো আৰম্ভ কৰিছোঁ একেবাৰে ধামাকা ভিডিঅ' লৈ আহিছোঁ আজি আপোনালোকৰ মাজলৈ আপোনালোকেতো মোৰ পিছফালে ইয়াত দেখিছেই আচলতে আমাৰ শুৱালকুছিত ৰাসৰ প্ৰস্তুতি একেবাৰে ধুমধামেৰে চলি আছে যিহেতু যোৱা 3 বছৰ আমাৰ শুৱালকুছিত ৰাস হোৱা নাই 2019 চনত হৈছিল অসম সাহিত্য সভা আমাৰ শুৱালকুছিতে হৈছিল মানে এইখন ফিল্ডতে হৈছিল আচলতে সেই গতিকে আমাৰ ইয়াত ৰাস নহ'ল আৰু তাৰ পিছতে 2 বছৰ কৰোনাৰ কাৰণে ৰাস নহ'ল অল টোটেল 3 বছৰ আমাৰ ইয়াত ৰাস নহ'ল যিহেতু 3 বছৰৰ অন্তত এইবাৰ ৰাস হ'বলৈ গৈ আছে সেইকাৰণে একেবাৰে ধামাকেদাৰ ৰাস হ'ব এইবাৰ আপোনালোকে সকলোৱে চাবলৈ আহিব গতিকে বলকচোন আমাৰ শুৱালকুছিৰ ৰাসৰ প্ৰস্তুতি কেনেদৰে চলিছে আপোনালোকক দেখুৱাও আহক বান্ধৱীসকল আপোনালোকেতো গম পাইছে আজি মই কিহৰ ওপৰত এই ভিডিঅ'টো বনাবলৈ ওলাইছোঁ গতিকে আহকচোন প্ৰথমতে আপোনালোকক মূৰ্তিখিনি দেখুৱাৰ আগতে মই এয়া দাদা তেখেতৰ মুখৰ পৰাই শুনো মানে এইবাৰ দেখিবলৈ পাইছোঁ যে আমাৰ নতুন মানে মূৰ্তি বনাই আছে পুৰণা মূৰ্তিসমূহ এইবাৰ একোৱে নাই গতিকে ইয়াত কিমানমান বাজেট পৰিব বা কিমান কি খৰচ অলপ কৈ দিয়কচোন আমাৰ ইয়াতো আজি ধৰক 3 বছৰ 19 চনৰ পৰা আমাৰ ইয়াতে ৰাস পাতিব পৰা নাই 19 চনৰ ৰাসটো পাতিব পৰা নাই আমাৰ ইয়াতে অসম সাহিত্য সভাৰ 75 সংখ্যক অধিৱেশন হৈছিল আৰু সেইকাৰণে আমাৰ 19 চনৰ ৰাস আমি সেইকাৰণে বন্ধ ৰাখিব লগা হৈছিল গোটেই ফিল্ডখন আমাৰ ব্যৱহাৰ হৈছিলতো তাৰো 20 আৰু 21ত আৰু কোভিডৰ কাৰণে পৰা নগ'লে 3 বছৰৰ বিৰতিৰ অন্তত আমি এইবাৰ ৰাস পাতিব ওলাইছোঁ গতিকে এই যিমানবিলাক মৃন্ময় মূৰ্তি এইবাৰ ইয়াতে প্ৰতিষ্ঠা হ'ব আটাইখিনি নতুন পুৰণ একোৱেই নাই গতিকে মোটামুটি এই আমাৰ ষ্টলটোকত মোটামুটি চব মিলি 20 লাখ টকাৰ বাজেট ষ্টপ মিলি প্ৰায় 20 লাখ টকা এই ষ্টলত অকল এইখিনি ষ্টলত তাৰ উপৰি এক্সট্ৰাকৈ আছে আমাৰ মূল মণ্ডপত 2 লাখ টকা গেটত আছে 1,25,000 টকা এই দুটা মানে ইয়াৰ বাহিৰেও এই 20ৰ উপৰিও আমাৰ এইটো আৰু মূল মণ্ডপ আৰু মেইন গেটত 1,25,000 বাজেট আৰু মূল মণ্ডপত প্ৰায় 2 লাখ টকাৰ বাজেট আমাৰ ধৰা আছে গতিকে আমি আগবাঢ়ি আছোঁ অহা 7 তাৰিখে আমাৰ মুকলি হ'ব আমাৰ অসম সাহিত্য সভাৰ উপসভানেত্ৰী মৃণালিনী দেৱীয়ে আমাৰ মূল মণ্ডপৰ মানে উদ্বোধন কৰিব মূল গেট উদ্বোধন কৰিব আৰু মূল মণ্ডপ উদ্বোধন কৰাৰ কথা আছে আমাৰ কামৰূপৰ DC বাইদেৱে গতিকে এনেকৈ আগবাঢ়ি আছোঁ আৰু কিমানখিনি পাৰোঁ আগবাঢ়ি যাব সেইটো আমাৰ প্ৰচেষ্টা চলি আছে তাৰোপৰি আমাৰ আৰ্টফেডৰ বস্ত্ৰমেলা আছে আনন্দ মেলা আপোনালোকে দেখি আছে আনন্দ মেলাই তেখেতসকলৰ কাম কৰি আছে বহুতখিনি আগবাঢ়ি আছে আৰু বিশেষকৈ এইবাৰ মণ্ডপটো মানে বহুত ব্যতিক্ৰম হ'ব যেন পাইছোঁ মানে যিখিনি দেখা পাইছোঁ অনবাৰৰ তুলনাত আমাৰ মৃন্ময় মূৰ্তিবিলাক এইবাৰ অলপ হাইটটো বেছি কৰা গৈছে চব মৃন্ময় মূৰ্তি মেক্সিমাম আৰু যিখিনি মানে 5 ফুটৰ ওপৰত 5 ফুট মানে ওপৰত কৰা গৈছে মৃন্ময় মূৰ্তিবিলাক গতিকে এইবাৰ অলপ ব্যতিক্ৰম কৰোঁ বুলি আৰু যিহেতু 3 বছৰ হোৱা নাই 3 বছৰ ৰাস আমি কৰিব পৰা নাই মানুহখিনিও আমাৰ শুৱালকুছিৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চলৰ মানুহখিনিয়ে অলপ উদ্বাল হৈ আছে এইবাৰ শুৱালকুছিত ৰাস চাম গতিকে সেইকাৰণে আমিও অলপ যিমানখিনি পাৰি অনবাৰৰ তুলনাত অলপ আপগ্ৰেড কৰিব চাইছোঁ আৰু গতিকে কিমানখিনি ৰাইজৰ সঁহাৰি পাওঁ বা কিমানখিনি ছাকচেছফুল হ'ব পাৰোঁ সেইটো ভগৱানৰ ওপৰত বা ৰাইজৰ ওপৰত নিৰ্ভৰ কৰিব আৰু সেইকাৰণে আমি মানেতো গম পায়েই আছোঁ তথাপি মানে সেইকাৰণে মানে আমাৰ যিখিনি দৰ্শক আছে মই জনাই দিবৰ কাৰণে এই ভিডিঅ'টো আচলতে আগতীয়াকৈ বনালোঁ যাতে তেখেতলোকো আহে আমাৰ শুৱালকুছিৰ কিনো ব্যতিক্ৰমী ৰাস আমি এইবাৰ হ'ব তেখেতলোকে যাতে চাব পাৰে সেইকাৰণে আচলতে ভিডিঅ'টো বনালোঁ আৰু আপুনিও যিমান ধুনীয়াকৈ বুজাইখিনি ক'লে তাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ আৰু আগে পিছে আমাৰ ইয়াত ৰাসত থিয়েটাৰ নহয় কিন্তু এইবাৰ এখন থিয়েটাৰ আছে 12, 13, 14 নৱেম্বৰত ইতিহাস থিয়েটাৰ আমাৰ ওচৰতে ফিল্ডখনত হ'ব 3দিনীয়া কাৰ্যসূচীলৈ ইতিহাস থিয়েটাৰে নাট প্ৰদৰ্শন কৰিব তাতো নিশ্চয় ৰাইজৰ সঁহাৰি পাম বুলি আমাৰ বিশ্বাস আগে পিছে কিন্তু থিয়েটাৰ নহয় ৰাসত চিনেমা হৈছিল কিন্তু এইবাৰ আমি থিয়েটাৰ মাতাৰ এটা প্ৰচেষ্টা হাতত লৈছোঁ আৰু সেই হিচাপে আমাৰ 12, 13, 14 3 নিশা ইতিহাস থিয়েটাৰে নাট মঞ্চস্থ কৰিব তাৰো প্ৰস্তুতি চলি আছে গতিকে কিমানখিনি আমি ছাকচেছফুল হ'ব পাৰোঁ তাৰ ওপৰত ৰাইজৰ ওপৰত নিৰ্ভৰ কৰিব ফাইনেল টাচ হ'ব আৰু ইয়াত কালিৰ পৰা কালাৰ কৰা হ'ব নেকি কালাৰ কাপোৰ কানি অৰ্নামেণ্টছবিলাক লগাব লাগে মানে কিমান দিনৰ পৰা চলি আছে মানে এই কাম আমাৰ সচৰাচৰ আমাৰ এই কালী পূজা যে যায়
আমাৰ এইটোতো কালী পূজাৰ আগৰ পৰাই আমাৰ এইবিলাক টেনৰ কাম অস্থায়ীভাৱে কৰা যায়তো, গতিকে বেছি সময় লাগে অলপ। লাগে অস্থায়ীভাৱে গোটেইখিনি আমাৰ ৰাস বুলিহে কৰা যায়, আগতে খালী ফিল হৈ থাকে, সেইকাৰণে আমাক অলপ বেছি দিন লাগে। কিন্তু এইবিলাক আমাৰ এই কাৰিকৰবিলাক সচৰাচৰ কালী পূজাৰ পিছতহে আহে কাম কৰে। কালী পূজাৰ পিছৰ পৰাই কাম কৰি আছে কাৰিকৰসকলে, দিনে ৰাতিয়ে পুৰা কাম চলি আছে আৰু দিনে ৰাতিয়ে কাম কৰি আছে কিন্তু তেখেতসকলে। গতিকে এইবাৰ মূৰ্তিসমূহ এবাৰ দেখুৱাই দিওঁ আপোনালোকক, চাওক এইবিলাক। দাদা, এই মূৰ্তিটো আমাৰ মেইন মানে গোসাঁইৰ ভিতৰত মেইন প্ৰথমতে থাকিব ন? এইটো মানে ষ্টলৰ ফাৰ্ষ্ট সেইটো থাকিব। আমি আগৰ পৰাই দেখি আহিছোঁ জগন্নাথৰ মূৰ্তি প্ৰথম থাকে। মানে মূৰ্তিসমূহ যে বনাই আছে, মাটিসমূহ আপোনালোকে কালেকশ্যন কৰিছে নে কমিটি কালেকশ্যন কৰি দিছে? কমিটিয়ে কালেকশ্যন কৰিছে ন? দাদা এইটো গোপিনী নেকি না কিবা বিশেষ? হা, গোপিনী নহয়, কি এইটো বন্ধু ৰাখাল। কৃষ্ণৰ আৰু এটা মিনিমাম দাদা কিমান মান মূৰ্তি আছে? অল 250। দাদা এইটো আপুনি কি হনুমান বনাই আছে নেকি? মুখতে গম পায় আৰু একদম ফাইনেল লুক সেই দি আছে নেকি এইবাৰ মলমটো? ইয়াৰ পিছত কালাৰ কোনদিনা মানে কৰিব? পৰহি। আপোনালোকৰ ক'ৰ পৰা আহিছে নো দাদা? অলপ জোৰকৈ কৈ দিব। মালিকৰ ঘৰ টিহু, আমাৰ ঘৰ কোচবিহাৰ। কোচবিহাৰ। ছট পূজা তাৰমানে ইয়াতে আৰু এইবোৰ সাপ নেকি? ক'ত থাকিব এইবোৰ? মেইন মাজৰ যি বৃন্দাবনটো সাপৰ মানে মুখখন হোৱা নাই আৰু দিয়ে নেকি? নে কি মাটি থাকিব ইয়াত? ওপৰত মাটি এনেকে মানে কি বনাই আছে নো দাদা? মাথা বন্ধ কৰি আছে। এয়া মাথাসমূহ বনাই থৈছে, ৰ'ব। এয়া চাওক, এনেদৰে খেৰ আৰু মাটি মিলাই লৈছে ন দাদা? মিলাই লৈ এনেদৰে বাতিৰ নিচিনা কৰি লৈছে। আৰু এতিয়া এয়া আচৰিত প্ৰতিভা, চাই লওক। পুৰা জোখত বনাইছে কিন্তু। এইফালে এইজন দাদাই বনাই আছে, মুখবিলাক দেখাই দিয়কচোন দাদা, অলপ উল্টাই দেখাই দিয়কচোন। হনুমান বান্দৰ। বা বন্ধু বান্ধৱীসকল, এয়া চাওক, এয়া হৈছে ঘোঁৰা। আৰু ইয়াত মই দুটা ঘোঁৰা দেখিবলৈ পাইছোঁ, কিমান ধুনীয়া হৈছে। আৰু লগতে এয়া হৈছে চকৰি। দেখিতো যে এইখন ৰথ হ'ব যেনেই লাগিছে, ৰথৰ এয়া ঘোঁৰা। কিমান নিখুঁত হৈছে চাওকচোন কামখিনি, জোৰদাৰ কাম চলি আছে। এয়া চাওক, তেখেতলোকে অলপ এয়া জিৰণি লৈছে। আৰু ইয়াৰ পৰাই আপোনালোকক অকণমান মূৰ্তিসমূহ দেখুৱাই দিছোঁ, চাওক পুৰা কাম চলি আছে। এয়া পুৰা মূৰ্তি বনাই আছে। আৰু আপোনালোকক একেবাৰে ডাঙৰ মূৰ্তিটো এইবাৰ দেখুৱাবলৈ ওলাইছোঁ, মানে পুতনা। এয়া চাওক, এয়া বিশাল পুতনা। আৰু পুতনা এয়া কৃষ্ণ। আপোনালোক সকলোৱেতো কৃষ্ণৰ সকলো কাহিনী জানেই, গতিকে ইয়াৰ ৰাসত মূৰ্তিসমূহৰ মাজেৰে কৃষ্ণৰ জন্মৰ পৰা একেবাৰে গোটেইখিনি মানে দেখুৱাবলৈ চেষ্টা কৰা হয়। গতিকে আপোনালোককতো মই ৰাসত দেখুৱামেই মূৰ্তিসমূহ কালাৰ কৰাৰ পিছত। গতিকে এতিয়া আগতীয়াকৈ কেনেকুৱা কি প্ৰস্তুতি সেইখিনিহে দেখুৱালোঁ আচলতে। আৰু ইয়াত এতিয়াতো আপোনালোকক দেখুৱাইছোৱে মেইন প্ৰৱেশ দুৱাৰ। এয়া
মানে ইয়াত আৰু বহুত মানে আকৰ্ষণীয় হ'ব গতিকে পিছত আৰু দেখুৱাম আৰু ইয়াত লাইটৰ কাম চলি আছে আৰু আমাৰ আচলতে শুৱালকুছিত ৰাস কৰাৰ কাৰণে ঠাইৰ অভাৱ নাই আপোনালোকে একেবাৰে বিশাল মানে ঠাই আমাৰ ইয়াত ফিল্ড জইন হৈ আছে ইয়াত এতিয়া মই আপোনালোকক গেট বনোৱা বা মৃন্ময় মূৰ্তি বনোৱা এয়া গোটেইখিনি দেখুৱালোঁ এতিয়া আমি সৌখন ফিল্ডত যাম তাত মানে আনন্দ মেলা আহিছে আনন্দ মেলাৰ সকলোখিনি ঠিক ঠাক কৰি আছে গতিকে এতিয়া তালৈকে বলকচোন আৰু ফাইনেলি বন্ধু বান্ধৱীসকল এতিয়া মানে ল'ৰা ছোৱালীসকলৰ একেবাৰে আকৰ্ষণীয় ঠাই মেলা বুলি ক'লেই এয়া আনন্দ মেলা চাওক গোটেইখিনি মানে এতিয়া ৰেডি কৰি আছে লাহে লাহে এয়া ডাঙৰ চকৰি এইটো আৰু এইফালে কি ৰেল আৰু বিভিন্ন ধৰণৰ এয়া ৰেডি কৰি আছে দাদাহঁতে কিমান মান দিনত ঠিক হ'ব এই গোটেইখিনি আৰু 4-5 দিন লাগিব গোটেইখিনি ইয়াতে হ'ব না বেলেগ বেলেগত হ'ব চব ইয়াতে হ'ব ন মটৰত চলে নেকি এইবিলাক পাগালা গাড়ী নেকি আমি পাগালা গাড়ী বুলি কওঁ এই গাড়ীখন যে মানে জয় তই চেয়াৰখনত বহিলে যায় মানে মোৰ একেবাৰে ভয় লাগে আৰু এই চেয়াৰসমূহ তাৰে এই চেয়াৰসমূহ এনেদৰে মানে ভাঙি লৈ আহে আৰু এতিয়া এইবিলাক গোটেই ফিট কৰিব আৰু এইটো মটৰ ন এই মটৰ দুটা এই মটৰতে চলে আৰু আচলতে আমি ইমান যে ভিতৰত ইমানখিনি মেচিনৰ দ্বাৰা এইবিলাক সঁজুলি মানে হেৰি কৰা হয় আমি এইবিলাক আচলতে নাজানোৱে আমি আনন্দ মেলা আহোঁ বা উঠোঁ তাৰপিছত আমি গুচি যাওঁ কিন্তু ইমান মেচিন বা ইমান কৌশলৰে যে এইবিলাক কাম কৰে আমি আচলতে নাজানোৱে আজি আগতীয়াকৈ মই এই ভিডিঅ'টো কৰিবলৈ অহাৰ কাৰণে আচলতে এইখিনি দেখিবলৈ পালোঁ আৰু সঁচাই মানে বহুতেই কষ্ট হয় আৰু এয়া চাওক এইবিলাক গোটেই সঁজুলি নট বা মটৰ কেইটা লাগেনো দাদা অল টোটেল মটৰ কেইটা লাগে 6টা মানে প্ৰত্যেকটো বস্তু মটৰত চলে নেকি আৰু বন্ধু বান্ধৱীসকল এতিয়া মই আহি মানে য'ত মানে ৰাসৰ অন্তিম আৰু মানে এইখন ফিল্ডতে ৰাসৰ একেবাৰে শেষ হ'ব মানে অল টোটেল 5-6খন ডাঙৰ ফিল্ড লগ লাগি আমাৰ ইয়াত মানে ৰাস মানে আয়োজন কৰা হয় একেবাৰে আমাৰ ইয়াত বহুত ডাঙৰ ৰাস হয় আচলতে আমিতো দেখুৱাই থাকোঁ আমিতো দেখিয়ে থাকোঁ কিন্তু আগতেতো ইউটিউব নাছিল আপোনালোকক দেখুৱাব পৰা নাছিলোঁ কিন্তু এইবাৰ মই একেবাৰে দেখুৱাম আৰু এইটো ভিডিঅ' আচলতে ইয়াতেই মোৰ শেষ হৈ যোৱা নাই আজি মৃন্ময় মূৰ্তিসমূহ বনাই আছে বা এয়া আনন্দ মেলাসমূহ বনাই আছে কিন্তু ইয়াৰে কৰ্মচাৰীসকলে মোক সোমবাৰে মানে যিহেতু সোমবাৰৰ পৰাই ৰাস আৰম্ভ হ'ব গতিকে মোক সোমবাৰে দিনতে আহি আৰু এটা ভিডিঅ' বনাবলৈ কৈছে সেই গতিকে মই গোটেইখিনি মানে এই ভিডিঅ'টোৰ পাৰ্ট 2 হিচাপে মই আৰু এটা ভিডিঅ' বনাওঁ আপোনালোকে ভিডিঅ'টো সকলোৱে চাব বুলি আশা কৰিলোঁ আৰু লগতে আমাৰ ইয়ালৈ ৰাস চাবতো বহুতে আহে আৰু যিসকলে নাজানে আপোনালোকেও আহিবলৈ চেষ্টা কৰিব আমাৰ শুৱালকুছিৰ ৰাসনো কেনেকুৱা হয় গতিকে আজিৰ ভিডিঅ'টো মই এনেদৰে ইয়াতে সামৰণি মাৰিলোঁ এই ভিডিঅ'টো পাৰ্ট 2 আহি আছে আপোনালোকৰ মাজলৈ মানে মৃন্ময় মূৰ্তিসমূহ ৰং কৰা বা মানে গোটেইখিনি আৰু মানে তেতিয়াতো কমপ্লিট হ'বই গতিকে আপোনালোকক একেবাৰে মই সেইটো ভিডিঅ'ত লগ পাম বস্ত্ৰ মেলা এইখন বস্ত্ৰ মেলাই আৰু বনাই নাই হৈ যাব কমপ্লিট ইয়াতে শেষ হয় আৰু মানে থিয়েটাৰে হ'ব ইয়াতে আৰু